নমস্কাৰ, মই মোৰ PSK টিচিং লাইভ চেনেলটোতে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 R1-ৰ 11-12 কুৱেশ্যনটো আলোচনা কৰিব ওলাইছোঁ। R1-ৰ 11 নম্বৰটো প্ৰমাণ কৰা যে 1/2 + √3 + 2/√5 - √3 plus 1/2 - √5 = 0. আমি 1/2 + √3 + 2/√5 - √3 plus 1/2 - √5 = 0 বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি প্ৰমাণলৈ আহোঁ। 1/2 + √3 এইটো আমি a² - b² সূত্ৰত পেলাই ল'ম। এইটো 1/2 + √3 লগত আমি 2 - √3 এড কৰিছোঁ, অৰ্থাৎ পূৰণ কৰিছোঁ। ঠিক তেনেকৈ ইয়াতো আমি কৰিছোঁ 2/√5 - √3 লগত আমি এইটো মাইনাছো আছে, আমি প্লাছো এটা হেৰি কৰিছোঁ √5 + √3। তেতিয়াহে আমাৰ a - b হ'ল ইনটু a + b সূত্ৰত পৰিব। প্লাছ 1/2 - √5 ইয়াৰ লগতো আমি এটা কি কৰিছোঁ 2 + √5। 1/2 - √5 হ'ল ইনটু 2 + √5 আমি পূৰণ কৰিছোঁ। এতিয়া আমাৰ সূত্ৰটো কি আছিলে a² - b² = a + b হ'ল ইনটু a - b। এই সূত্ৰটোত আমি বহাই ল'লোঁ। এতিয়া আমাৰ ইয়াত আহিব কি a² অৰ্থাৎ 2² - √3²। ইয়াত ওপৰত পূৰণ কৰাৰ লগতে ইয়াত ওপৰতো পূৰণ কৰিব লাগিব। আমাৰ এইটো ৰৈ গৈছে, আমি 2 - √3 ইয়াতো পূৰণ কৰিব লাগিব, ইয়াতো √5 + √3 পূৰণ কৰিব লাগিব, ইয়াতো 2 + √5 পূৰণ কৰিব লাগিব। আমাৰ এইটো ৰৈ গৈছিলে। এতিয়া চোৱা a² - b² হ'ল, এইটো আমাৰ ৰৈ যাব 2 - √3। ঠিক তেনে প্লাছ এইটো a² - b² অৰ্থাৎ √5² - √3²। ওপৰত কি হ'ব 2 5 √5 + √3। ঠিক তেনেকৈ প্লাছ a² অৰ্থাৎ 2² - √5² আৰু ইয়াত থাকিব কি 2 + √5 হৈছে। এইখিনিলৈ বুজি পাইছা? এতিয়া a² মানে কি 4², এইটো 2² 4 হ'ব, মাইনাছ এইটো ৰুট কটা যাব, থাকিব 3, ইয়াত থাকিব 2 - √3 প্লাছ 5² মানে 5, √3² মানে 3, ইয়াত কি থাকিব 2 √5 প্লাছ √3। ঠিক তেনেকৈ ইয়াতো আহিব 2² মানে 4 আৰু √5² মানে 5, ইয়াত কি থাকিব 2 প্লাছ √5। 4 - 3 4 পৰা 3 গ'লে 1, ইয়াত থাকিব 2 - √3 প্লাছ 5 পৰা 3 গ'ল 2, ইয়াত থাকিব 2 √5 প্লাছ √3, ইয়াত থাকিব -1 2 প্লাছ √5। এতিয়া এইটো 2 কটা গ'ল, ইয়াত থাকিব কি 2 - √3 প্লাছ √5 প্লাছ √3, মাইনাছটো ইয়াত আহিব, মাইনাছে প্লাছে -2 মাইনাছে প্লাছে -√5। এতিয়া চোৱা এইটো প্লাছৰ এইটো মাইনাছৰ, এই দুটা কটা যাব, এইটো মাইনাছৰ এইটো প্লাছৰ কটা যাব, এইটো প্লাছৰ এইটো মাইনাছৰ কটা যাব। আমাৰ কিমান হ'ল 0। আমি ৰাইট হেণ্ড ছাইড পাই গ'লোঁ। প্ৰুফ হৈছে। 12 নম্বৰটো আহিছোঁ। 12 নম্বৰটো আমাক কি কৈছে √3 = 1.732, √2 = 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিয়াব দিছে। ৰাশিৰ আসন্ন মান উলিওৱা হ'ল। 1 নম্বৰটো আমাৰ আহিছে কি 1/√3 - √2। এতিয়া চোৱা এইটো আমি √3টো যদি a ধৰোঁ, √2টো যদি b ধৰোঁ, a - b হৈ আছে, ইয়াত আমি সূত্ৰত পেলাবলৈ হ'লে a + b এটা পূৰণ কৰিব লাগিব, অৰ্থাৎ √3 + √2 এটা পূৰণ কৰিব লাগিব।
সলিউশন আমি √3 মাইনাছ √2 এটো আছে ইয়াৰ লগত আমি কি কৰিছো √3 প্লাছ √2 পূৰণ কৰিছো ইয়াৰ লগত পূৰণ কৰাৰ লগতে ইয়াতো পূৰণ কৰিব লাগিব √3 প্লাছ √2 এটা মানে আহিল কি a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত অৰ্থাৎ a মাইনাছ b হ'ল ইনটু a প্লাছ b √3 স্কয়াৰ মাইনাছ √2 স্কয়াৰ ওপৰত এটো থাকিবই √3 প্লাছ √2 এইখিনিটা কৰি দিছো √3 স্কয়াৰ মানে কি 3 আৰু √2 স্কয়াৰ মানে 2 ইয়াত থাকিল √3 প্লাছ √2 3 minus 2 1 আৰু √3 প্লাছ √2 এটা আমাৰ √3 মান কিমান দিয়া আছে 1.732 আমি এটা যোগ কৰি দিও 1. মানটো বহাই দিছো 1.732 প্লাছ √2 মান কিমান দিয়া আছে 1.414 এটা যোগ কৰা 4 এ 2 এ 6 3 এ 1 এ 4 7 এ 4 এ 11 1 উকলিব 1 দশমিক আহিল 1 1 2 আমাৰ আনসাৰ এটো সৰি এটো আমাৰ কি হ'ব 3 হ'ব দেই 2 এ 4 এ 6 3 এ 4 3 1 এ 4 7 এ 4 এ 11 1 উকলিলে 1 1 1 2 1 3 মই 2 কাটি দিছিলো আৰু 3 হ'ব দুই নম্বৰটো দি আছে 2/√3 প্লাছ √2 সলিউশন এটা আমাৰ √3 প্লাছ √2 দি আছে ইয়াৰ লগত আমি √3 মাইনাছ √2 এটা পূৰণ কৰিব লাগিব তলত পূৰণ কৰাৰ লগতে ওপৰতো পূৰণ কৰিব লাগিব এটা আমাৰ সূত্ৰ কি পৰিল a প্লাছ b হ'ল ইনটু a মাইনাছ b অৰ্থাৎ a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত পৰি গ'ল আমি √3 টো a ধৰিছো আৰু √2 টো b ধৰিছো a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত বহাই দিলো ওপৰতো একেই থাকিব √3 স্কয়াৰ মাইনাছ √2 স্কয়াৰ √3 স্কয়াৰ মান কিমান 3 √3 স্কয়াৰ মান 3 আৰু √2 স্কয়াৰ মান 2 ওপৰতো একেই থাকিব তলত হ'ব 2 পূৰণ 2 লগত আমি √3 মাইনাছ √2 টো পূৰণ কৰিছো 2 ইনটু √3 2 √3 মাইনাছ 2 √2 যে আমাৰ √3 মান বহাই দিও √3 মান কিমান কৈছে আমাক 1.732 2 ইনটু 1.732 মাইনাছ আৰু 2 ইনটু √2 মান কিমান কৈছে 1.414 কিন্তু 2 টোৰ লগত দশমিক বুলি নাহিব দে এটো ইনটু পূৰণ হয় তলত 2 2 4 2 3 6 2 7 14 4 উকলিব 1 2 1 মাইনাছ 4 2 8 2 1 2 4 2 8 2 1 2 বিয়োগ কৰি দিছো মাইনাছ আমাৰ 3.464 পৰা 2.828 মাইনাছ কৰিছো আমাৰ 4 5 নাযায় এক ধাৰ কৰিলো 14 হ'ল 14 5 গ'ল 6 আৰু ইয়াত থাকিল 5 5 পৰা 2 গ'ল 3 আৰু 4 5 নাযায় আমি এক ধাৰ কৰিলো 14 14 5 গ'ল 6 ইয়াত থাকিল 2 পৰা 2 গ'লে 0 থাকিব অৰ্থাৎ আমাৰ আনসাৰ হ'ব 0.636 ধন্যবাদ